নমস্কাৰ। হাজিৰ গ্ৰন্থৰ আলোচনাৰ মাজলৈ লৈ আহিছোঁ অতনু ভট্টাচাৰ্যৰ নৱতম গল্প সংকলন ৰঘুনাথ কাপোৰ পিন্ধা। ৰঘুনাথ কাপোৰ পিন্ধা এই সংকলনটো বিক্ৰী মূল্য 190 টকা আৰু গল্প সংকলনখন অতি সুন্দৰ বেতুপাতেৰে সংকলিত কৰি উলিওৱা হৈছে। এই সংকলনৰ মুঠ গল্পসূচীত কেইবাটাও গল্প পাওঁ। ৰঘুনাথ কাপোৰ পিন্ধা, বেনু হিৰো, কিবা এটা ভগাৰ শব্দ, নিজক বিচাৰি, তোমাৰ গেঞ্জিৰ ৰং, কৰবাত হেৰাই যোৱা, খুন, পঁইতাচোৰাৰ ভয়, বিষ্ণু মহন্ত আৰু কেইজনমান অচিনাকি মানুহ। সংকলনটোৰ নামকৰণৰ লগত জড়িত গল্পটো হৈছে ৰঘুনাথ কাপোৰ পিন্ধা। ৰঘুনাথ কাপোৰ পিন্ধা গল্পটো এটি মনোগ্ৰাহী গল্প। মই পাঠ কৰি যিমান দূৰ বুজিছোঁ ই এক সুখপাঠ্য, যি প্ৰথমে আমাক সন্তুষ্টি দিয়ে। এই ধৰণৰ সন্তুষ্টি এক বহাতে সেই সন্তুষ্টিটো আমাৰ লোৱাৰ ইচ্ছা, সেই সোৱাদটো লোৱাৰ ইচ্ছা গ্ৰন্থখনত সম্পূৰ্ণৰূপে ৰঘুনাথ কাপোৰ পিন্ধা গল্পটোই দিবলৈ সমৰ্থ হৈছে। বুদ্ধিমত্তা আৰু উপযুক্ত কৌশল, গল্প নিৰ্মাণকাৰীৰ যি কৌশল অতি প্ৰয়োজন, সেই কৌশলেৰেই আচলতে গল্পটো সৃষ্টি কৰি নিতলকৈ গঢ়া হৈছে আৰু সঁচাকৈ মই অভিভূত হৈ গৈছোঁ পঢ়ি। গতিকে সংকলনটোৰ মই খুব দৌৰাদৌৰিকৈ হ'লেও ওলোৱাৰ লগে লগে বুলি নহ'লেও অন্তত ছেপ্টেম্বৰত ওলোৱা গ্ৰন্থখন অক্টোবৰত অন্তত মই আনি হাতত লৈছোঁ। কাৰণ নামটোৱে মোক ইমান বেছি আকৰ্ষিত কৰিছিল। নামটোৰ আকৰ্ষণৰ লগে লগে মই কিতাপখন যেতিয়া আনিলোঁ, সঁচাকৈয়ে নামকৰণৰ সেই সাৰ্থকতা গল্পটোৰ ক্ষেত্ৰত মই প্ৰতিটো বাক্যৰ মাজত দেখিবলৈ পাইছোঁ। বাস্তৱ ঘটনা, সম্ভৱতঃ বাস্তৱ চৰিত্ৰ। মই পঢ়িলোঁ, মই অভিভূত, ইমান বেছি ভাল লাগিছে, মই সেইটো হয়তো ব্যক্ত কৰিব নোৱাৰোঁ। মই যিহেতুকে পঢ়িলোঁ, আপোনালোকে পঢ়ক। আপোনালোকে পঢ়িলে গম পাব যে গল্প নিৰ্মাতাৰ যিটো কৌশল, সেই কৌশলৰ ওচৰত মই অভিভূত। গতিকে ছেপ্টেম্বৰত এই গ্ৰন্থখনৰ প্ৰকাশ হৈছে। 2021 ছেপ্টেম্বৰত প্ৰকাশ হোৱা এই গল্প সংকলনৰ পুনৰ কৈছোঁ বিক্ৰী মূল্য হৈছে 190 টকা। ৰঘুনাথ কাপোৰ পিন্ধা অসমীয়া গল্প সাহিত্যৰ ক্ষেত্ৰখনত সম্ভৱতঃ এক অভিনৱ আৰু সুন্দৰ বাস্তৱ চৰিত্ৰৰ আধাৰত গল্প নিৰ্মাণৰ কৌশল কঢ়িয়াই আনিব পৰা এখন গল্প গ্ৰন্থ। মোৰ আজিৰ গ্ৰন্থৰ শিতানলৈ মই এই গ্ৰন্থখন নতুন গ্ৰন্থ হিচাপে লৈ আহিছোঁ। আপোনালোকে কমেণ্ট কৰিব বা আপোনালোকে কেনেকৈ মোৰ চেনেলটো চাই কেনেকুৱা পায় সেইটো জনাব, ছাবস্ক্ৰাইব কৰিব। আৰু তাৰ লগতে মই এইটো কথা কওঁ যে আমি যদি নপঢ়োঁ নতুন কথাবোৰ কেনেকৈ জানিম? আমাৰ সাহিত্যই কোনটো গতিৰে গৈ আছে, কোন পিনে গৈ আছে, আমি সেইটো জানিবৰ কাৰণে সাহিত্যৰ নিতৌ নতুন যিবোৰ বাৰ্তা কঢ়িওৱা গল্পই হওক, উপন্যাসেই হওক বা অন্য ধৰণৰ গ্ৰন্থ হওক, এইখিনি যদি নপঢ়োঁ তেতিয়াহ'লে আমি গম নাপাম কোন পিনে গৈ আছে সাহিত্যৰ সেই বুৱতী সুঁতি। আৰু সেইখিনি জানিবই লাগিব, কাৰণ আমি আমাৰ ভাষা সাহিত্য সদায় উন্নতিৰ পৰা উন্নতিৰ দিশলৈ গৈ থকাটো বিচাৰোঁ। আৰু মই সেইকাৰণে এই কামটোত হাত দিছোঁ যে হয়, যথেষ্ট হয়তো মই কৰিব পৰা ইমান বেছি মোৰ থাকিব নে নাথাকিব মই নাজানো, কিন্তু মই এইটো চিন্তা কৰিছোঁ যে নতুন নতুন গ্ৰন্থবোৰ কিনি অন্ততঃ নিজে পঢ়িম আৰু এনেধৰণে মই মোৰ ইউটিউব চেনেলটোত দিম। নিশ্চিতভাৱে কোনোবাই ভাল পাব আৰু কাৰোবাৰ নহয় কাৰোবাৰ সামান্য কামতো আহিব। গতিকে আপোনালোকে মোৰ লগত থাকক, মই আপোনালোকৰ লগত আছোঁ। আজিলৈ ইমানেই।